কিমান দিনৰ পৰা প্লেনিং কৰি আজি ফাইনেলি যাম আৰু গৈ আছোঁ ষ্টেচনলৈ বুলি। হাই ফ্ৰেণ্ড, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি গৈ আছোঁ কলকাতাৰ ভিক্টৰিয়েল মেমৰিয়েল পাৰ্ক। তো মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আহি আছোঁ এতিয়া ততৰ পৰা নামি বাছত যাব লাগিব। ক'ত গৈ আছে আজি? ভিক্টৰিয়া গৈ আছোঁ ভিক্টৰিয়া। আচ্ছা, বহুত দিনৰ মূৰত ছুটি পাই মেলি ন কিমান দিনৰ পৰা প্লেনিং কৰি আজি ফাইনেলি যাম আৰু। এইখিনি ঠাই নিউ টাউন বুলি কয়। আমি এতিয়া বাছ ষ্টেণ্ড পাইছোঁহি। তো যাম আৰু এতিয়া, আৰু লগৰ এজনী আহি আছে, তাইলৈ ৰৈ আছোঁ। ভাবিলোঁ আপোনালোককো অলপ দেখাই দিওঁ। তো ঠিক আছে, আজি মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। এয়া গৈ আছোঁ ষ্টেচনলৈ বুলি। এতিয়া আমি বাছৰ পৰা নামি টেক্সি বিচাৰি গৈ আছোঁ, কিয়নো এইখিনিৰ পৰা আমি এতিয়া টেক্সি ধৰিব লাগিব। তো চাই আছোঁ তাকে, আৰু ফাইনেলি এতিয়া আমি টেক্সি পাই গ'লোঁ। এতিয়া বহি গৈ আছোঁ। তো চাই যাব তেনেহ'লে মোৰ ভিডিঅ'টো একেবাৰে শেষলৈকে, ঠিক আছে? আৰু এইখিনিতে মই দেখাব বিচাৰিছোঁ, এইখন ধৰ্মতলা বুলি কয় ঠাইডোখৰ। তো ইয়াতে এখন বজাৰ বহে, নিউ মাৰ্কেট। বহুতেই ডাঙৰ হয় বজাৰখন, সকলো ধৰণৰ বস্তুৱেই পোৱা যায়। যদি আপোনালোক কলকাতাত কোনোবা আছে তেনেহ'লে ইয়াত আহি যাব। আৰু সকলো চাগে ইয়াতে আহিছে, বহুত কম দামত বস্তু পোৱা যায় ইয়াত। তো ভাবিলোঁ আপোনালোককো অলপ দেখাই দিওঁ। তো ঠিক আছে, তেনেহ'লে আপোনালোকে শেষৰলৈকে চাই থাকিব। এইখিনিতে আপোনালোকক দেখাব বিচাৰিছোঁ কলকাতাৰ আটাইতকৈ উচ্চতম বিল্ডিংটো। তো আপোনালোকে চাই ল'ব পাৰে, মই দেখাই দিছোঁ ভালদৰে। তো সেইটোৱে হৈছে কলকাতাৰ উচ্চতম বিল্ডিংটো। এইটো 42 আছে, 42 ফ্লেট আছে। চ' ইয়াতে মই বাৰু ভালদৰে আপোনালোকক দেখাই দিম, ৰ'ব অলপ জুম কৰি দেখাই দিম। ডাঙৰকৈ 42 লিখা আছে। আপোনালোকে ধৰিব পাৰিবনে নোৱাৰে মই নাজানো, চ' দেখাবলৈ চেষ্টা কৰিম বাৰু। ইয়াতে চাব পাৰে ডাঙৰকৈ লিখা আছে, সেই গছজোপাৰ আৰতে লিখা আছে, চাওকচোন 42। ফাইনেলি আহি পালোহি। তো আপোনালোকে চাব পাৰে, ভালদৰে ভিতৰত গৈ দেখাম বাৰু। আৰু এইফালে টিকেট কাটে, তো আমি এতিয়া টিকেট কাটিব যাব লাগিব। তো চাই থাকক আজিৰ ভিডিঅ'টো। এয়া লগৰ কেইজনীয়ে টিকেট কাটিবলৈ গৈছে, তো টিকেটটো কাটি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। চ' চাই থাকিব ভিডিঅ'টো। আমনি কৰিলে মৰম দিও পচন্দটো এন্ধাৰে। মানুহ হৈছে বহুত, মানুহ নোহোৱা নহয়। কৰোণাৰ পৰিস্থিতি যদিও মানুহ হৈছে। অলপ চাৰিওফালে দেখাই দিছোঁ। তো চাওক কিমান ধুনীয়া আৰু কিমান ডাঙৰ হয়। আৰু ইয়াৰ ভিতৰততো গৈ মানে বহুতেই ভাল লাগিব চাগে।
বাহিৰৰখিনি পৰিৱেশটো ইমান ধুনীয়া। তো চাই থাকিব আপোনালোকে মোৰ লগতে একেবাৰে শেষৰলৈকে। আৰু এই যে দেখিছে বগা বগাকৈ এইখিনি চব শিলগুটি হয়, তো বগা পাথৰ আৰু। তো ঠিক আছে, মই সকলোখিনি দেখাই আছোঁ, ভিতৰত সোমাইছোঁ। তো কি দেখা পাওঁ আপোনালোককো দেখাই যাম, তো চাই থাকিব, ঠিক আছে। ইয়াৰে একেবাৰে ওপৰত এটা মূৰ্তি আছে, মই বাৰু ওপৰৰ পৰা দেখাব নোৱাৰিম, তো ভিতৰৰ পৰা অলপ দেখাই দিলোঁ। এইফালে এযোৰ পোচাক দেখা পাইছোঁ। এই পোচাকযোৰ হৈছে জাপানত জন্মগ্ৰহণ কৰা এগৰাকী 16 বছৰীয়া কিশোৰীৰ পোচাক। তো ভাবিলোঁ আপোনালোকক অলপ দেখাই দিওঁ, কিয়নো দেখাম বুলি কৈছে যিহেতু দেখাই দিছোঁ। চাওকচোন ইমান ধুনীয়াকৈ এতিয়া ইমান ভালদৰে ৰাখি থৈছে। $42 টাৱাৰ। ইমান ধুনীয়া লাগিছে ছাৰ দৃশ্যটো, পুৰা চাৰিওটানে ৰঙা ৰঙা ফুল। চেণ্ডেল মাৰিলে এয়া চাওক কি ধুনীয়া। নৱনীতা, হাই নৱনীতা, অ'
ব্যস্ত একদম ফটো উঠাত এই ছোৱালী কেতিয়া ৰাতিপুৱা পুৰা ব্যস্ত মই ভিডিঅ' বনোৱা কি মজা লাগিছে ন জেগাখন একদম পুৰা ঠাণ্ডা ঠাণ্ডা মই একদম এতিয়া মই কিন্তু লুপ্ত ইয়াৰে পৰা 42 নম্বৰ ফ্ল'ৰ বিল্ডিংটো ইমান ধুনীয়াকৈ দেখা পায়। চ' ফ্ৰেণ্ড, ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে জনাব আৰু মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বিশেষ তেনেকুৱাকৈ একো দেখাব নোৱাৰিলোঁ বৰ্তমান কৰোণাৰ পৰিস্থিতিৰ কাৰণে ওপৰ মহলাত যাব দিয়া হোৱা নাই, তাতে বহুতো কিবাকিবি চাবলগীয়া আছিলে। ঠিক আছে, যদি কেতিয়াবা আকৌ সময় সুবিধা পাওঁ তেনেহ'লে এবাৰ গৈ আহিম আৰু আপোনালোককো দেখাম। আমাৰো চাবলৈ ইচ্ছা আছিলে, কিন্তু কি কৰিব বৰ্তমান সময়ত যাব দিয়া হোৱা নাই। ঠিক আছে, যদি মোৰ আজিৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো ঠিক আছে, আজিলৈ বাই বাই। ফটো দিছে